হেল্ল' গাইজ নমস্কাৰ। আজি সন্ধিয়া টাইমখিনি ঘৰতে আছিলোঁ, গতিকে অলপমান গাঁৱলীয়া খাদ্য বিচাৰি ওলাই আহিছোঁ, মানে পথাৰৰ ফালে আহিলোঁ। এইখিনি টাইমত আচলতে আহাই নাযায়। আহি আমি অলপ এটা মেটকাৰ ফুল দেখা পালোঁ, কিন্তু মেটকাৰ ফুলখিনি সিমান এটা চাওকচোন আপোনালোকে, মানে অলপমান সেমঠা টাইপ হৈ গৈছে। আছেও মাজে মাজে, তাৰ পৰা এই দুই এটা আমি বদলিব চেষ্টা কৰোঁ ৰ'ব। দেখছি না ইমান ধুনীয়া লাগে ন ফুলকেইটা। গোটেই শেষত বটলি আমাৰ মোটামুটি থোৱাখিনি হ'ল। আৰু আপোনালোকৰ সিদিনা আগৰ ভিডিঅ'টো দেখিছিলোঁ মৌকা, তো আজিও দুটা মৌকা প্ৰথম আহি ল'লোঁ। আৰু সিদিনাখনে যেন দেখিছিলোঁ সেই মৌকাটো আছিল আপোনাৰ ৰঙা কালাৰৰ, তো আজি পোৱাটো হ'ল আমাৰ ক'লা কালাৰৰ। গতিকে টেষ্ট দুটাৰে বেলেগ বেলেগ, খাই কিন্তু ভাল লাগে। তাৰে মাজতে আৰু দুটা কাঁকৰা পালোঁ, তো কাঁকৰা কোনি ভাল পাই জনাই দিবচোন, মই লৈ ল'লোঁ। অৱশেষত গধূলিও হ'ব লাহে লাহে, এতিয়া আমি কলম শাকো ল'লোঁ আৰু লগতে আমি কেইটামান মৌকা ল'লোঁ। ঘৰ আহি পালোঁ গাইজ, আহি কিনে এতিয়া ধুনীয়াকৈ চালনীখনত সাজাই দিছোঁ। এয়া হ'ল আপোনাৰ মেটকাৰ ফুল, তাৰপিছত মৌকা আছে আৰু সেইফালে হৈছে আপোনাৰ কলম শাক। তো ধন্যবাদ, জয় আই অসম।